আৰু য'ত নেকি শিলগুটি বিচাৰি আহিছিলোঁ শিলগুটি নাই ইয়াত দেখিলোঁ এখন কু এখনহে পাইছোঁ নেকি কু এখনহে পাইছোঁচোন ঐ চিত্ৰ ये कू मिल गया और एक डेक्सी भी मिल गया देखो ये डेक्सी मिल गया लेकिन हिलगुटी नहीं मिला है हिलगुटी कहाँ मिलेगा और कुछ मिला है ये क्या मिला है ये बोतल मिल गया ये सी लेकिन अभी तक हिलगुटी नहीं मिला है कहाँ मिलेगा हिलगुटी ये पाथर नमस्कार আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আজি আৰু ভিডিঅ'টো ধামাকা হ'বলগীয়া আছে ভিডিঅ'টো কেনেকুৱানো কি হয় আপোনালোকক দেখাই আছোঁ আপোনালোক বহুত আছে আমি তিনিটা আছোঁ লগত আৰু মোৰ লগত আছে দুটা কি লৈ আছে এইটো কুকাৰ লৈ গৈছে এটাই আৰু এটাই মোনা লৈ গৈছে হাতত দেখি পাইছে আৰু মই লৈ লৈছোঁ এইখন কেৰাহী আৰু হেতা মই গোটেই জংঘল চাওক গোটেই চাৰিওফালে জংঘল আৰু মানে কি হৈছে আমি এতিয়া হাতত কেৰাহীখন লৈছিলোঁ কেৰাহীখন বহাবলৈতো এতিয়া শিল লাগিব শিল পোৱা নাই সেইকাৰণে আমি চিত্ৰ মই বিচাৰি আছোঁ এইটো চিত্ৰ আৰু আহি এখন ডবল ফিল্ড পালোঁ ইয়াত আছে নদী এখন নদীৰ পাৰত ফিল্ড পাই গ'লোঁ আৰু চাওকচোন তাৰ মাজত আপোনাৰ বস্তু এটা এইখিনি চাওক কি পূজা কৰিছিলে চাগে পূজা কৰি ইয়াত বহুত বস্তু আছে আৰু ৰাস্তাত এইটো আমাৰ গৰু পানী খুৱাবলৈ অহা ৰাস্তা সেই ৰাস্তাটোতে মানে পূজা কৰি থৈছে লাষ্টত শিলগুটি বিচাৰি নাপায় চাওক ই চৌফা বনাইছোঁ এই কেৰাহীটো উঠাই দে কেৰাহীটো ইয়াৰে কেৰাহী উঠালৈ আকৌ সি ঘেণ্টা মাৰিবলৈ আহিলে তই কেৰাহী উঠাই দিয়া না তুমি চোৱা এইখন কেৰাহী হৈ গ'ল আৰু এতিয়া জুই জ্বলোৱা মাংস ঢালাম খোৱাতহে কথা জংঘলৰ মাজত বহুতো খৰি আছে কিন্তু খৰি বিচাৰি হাবা ধৰি থৈছে এইবোৰ লাষ্টত খৰি বিচাৰি আনিবলৈ হৈছে চাওক এডাল ওৰ পৰা এডাল তোৰ পৰা বিচাৰি আনিছোঁ কাৰণ ইয়াত চব সেইখিনি কেঁচা খৰি সেইকাৰণে জ্বলাত অলপ প্ৰব্লেম হ'ব সেইকাৰণে অলপ শুকান চাই খৰি আৰু এয়া চিত্ৰই পিঁয়াজ কাটি আছে আৰু পিঁয়াজ কটা মেলা হৈ গৈছে অলৰেডি আৰু এতিয়া কেৰাহী গৰম হৈ গ'ল কেৰাহী গৰম হোৱাৰ লগে লগে মিঠাতেল ঢালি দিয়া হয় মিঠাতেল ধৰাৰ পাছত আপোনালোক যিখিনি কৰোঁ আপোনাৰ প্ৰত্যেকটো দৃশ্য দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব আৰু ই মানে যে এনেকৈ মানে অকৰা মানুহৰ নিচিনা কৰি আছে কেলৈ জানে সি মানে ভিডিঅ' নুঠো বুলি কৈছে মই কৈছোঁ যে তই ভিডিঅ' উঠিব লাগিবই আৰু এতিয়া তেলো লাহে লাহে পকিছে তেল পকাৰ পাছত ইয়াত পিঁয়াজ ঢালি দিয়া হয় জলকীয়া নিদিলি নি মাংস বেছি নে পিঁয়াজ বেছি মই ক'ব পৰা নাই দেই আজিতো মাংস বেছি নে পিঁয়াজ বেছি ইমান মছলা পাতি যিমান আছে সকলোখিনি দি লওঁ তেলতে তাৰপাছত বিলাহী মাংস দিয়া যাব লৰাই বনোৱা খানাহে জবৰদস্ত খানা নহয় জানো মাংসটো ঘৰতে ধুই আনিছিলোঁ যিহেতু জংঘলৰ মাজত পানী নেপাম সেইকাৰণে আৰু আমাৰ চৌকা দেখিলেই কেনেকুৱা এইডাল যদি ইয়াত ছটিয়াই দিয়া যায় এইফালেও যদি ছটিয়াই দিয়া যায় মাংস নাখায় কেৰাহী খাব লাগিব পিছত লাষ্টত সেইকাৰণে সাৱধানে কৰিবলগীয়া হৈছে আৰু যিহেতু আমি চব্জি জীৱনত দুটা লাগি আছিলোঁ আৰু এটা কথা আছিলে আমি দোকানলৈ সেয়া বস্তু আনি মানে বস্তু লৈ আহি পাইগ'হি আৰু হৈ যোৱাৰ পিছত ইয়াত চব্জিও হৈছে হোৱাৰ পাছত আমিও এতিয়া খাম দোকানৰ পৰা যিখিনি অনাৰ পাছত আৰু এয়া দেখিছে যে যিহেতু মাংস হৈছে নৰসিংহৰ আগ দুটামান ছিঙি কেৰাহী কাষতে যিহেতু গছ আছে নৰসিংহৰ আগ দুটামান ছিঙি এনেকৈ মানে ভাজিত দি দিয়া হৈছে আৰু চাওকচোন আপোনালোকৰ তাত নৰসিংহ গছ পোৱা যায় নে নাযায় আপোনালোকে জনাব আৰু মাংসৰ লগত এনেকৈ দিলে মানে বহুত ভাল লাগে টেষ্টি হয় খাবলৈ তাৰপাছত আৰু এতিয়া আমাৰ মালৰ পেককেইটা এয়া ৰাজুকণে বাকী আছে বাকী থকাৰ পাছত আমি গোটেইকেইটা একেলগতে বহি খাম আৰু মিক্সাও ৰেডি কৰি লোৱা হ'লে এয়া ঠাণ্ডাৰ লগতে আমি মাংসৰ পিছত টেষ্ট কৰি চালোঁ কেনেকুৱাটো হৈছে
যিহেতু মাংসৰ লগত নৰসিংহ দিছিলোঁ আৰু নৰসিংহ পাত এয়া পুৰা টেষ্টি আৰু এইকেইটা পুৰা মালৰ লগত এইবিলাক কি খাই আছে পপকৰ্ণ মুড়ি খাবলৈ নোপোৱাকেইটা এইবিলাক ভাল বস্তু নাখায় এইবিলাক খায় খা মাল কেতিয়াবা স্প্ৰাইট হ'ল আজি ভুল কথা নাই স্প্ৰাইটত মাল দি নহয় মালত স্প্ৰাইট দি থাকোঁ চাইডত দেখিছে নহয় এইটো ককলা ওলাই থকাও নাই ল'ৰাটো হাঁহি কিন্তু মজা দিয়ে মোৰ বহুত ভাল লাগে ওলাই দিয়ে না অকণমান নুলিয়াওঁ তোক যা আৰু আমাৰ মালৰ বটলো খতম হোৱাৰ লগে লগে আৰু কুকাৰৰ পৰা ঘৰত বনাই আনিছিলোঁ ভাত সেই কুকাৰৰ পৰা আমি ভাত উলিয়াই ল'লোঁ উলিয়াই লোৱাৰ পাছত একেখন কলপাততে আমি তিনিওটাই লগতে খাম কাৰণ আমি ইটোৱে খোৱা বস্তু সিটোৱে খাওঁ সেইকাৰণে একেলগতে উলিয়াই ল'লোঁ উলিয়াই লোৱাৰ পাছত এতিয়া ভাত উলিয়াই হৈ গ'ল আৰু মাংসখিনি আমি তাৰ মাজতে দি ল'ম মাজতে দি লোৱাৰ পাছত লগতে গোটেই তিনিটাই আমি খানাটো খাম কাৰণ আমি তিনিটাই যিহেতু কাম কৰিছিলোঁ কাম কৰি যি টকা পাইছিলোঁ সেই টকা আমি খানা খাব লৈছোঁ আৰু চাওক এয়া সুন্দৰভাৱে মানে একেলগে সানি লৈছোঁ মানে ইটোৱে সানিছে বোলে ইটোৱে নাখাম সেইটো নহয় মানে এটাই যদি সানিছোঁ তাৰ পৰাই ধুই গোটেইকেইটাই খোৱা হৈছে ওপৰতে পিঁয়াজ আৰু বিলাহী গোটাকৈ কাটি লোৱা হ'ল কাটি লোৱাৰ পাছত এয়া খাই আছোঁ লগতে কোকোকোলাও আৰু মাল হিচাপত ভাবি খাই আছোঁ কাৰণ সেইবিলাক নচলে যে সেইকাৰণে আমি এইবিলাক খাইছোঁ আৰু এয়া খাই আছোঁ কেৰাহীত মাংসও নাই মাংস যিমানখিনি আছিলে তাত ভাতমি কৃষ্ণ প্ৰভু আমিও বস্তু পাতি লৈ ঘৰমুৱা হ'লোঁ আৰু এয়া দেখিছে আমি গোটেই তিনিজন ঘৰমুৱা হ'লোঁ আৰু ঘৰমুৱা হৈ এইজন যে দৌৰি আহিছে কিয় জানেনে ভিডিঅ' কৰা মোবাইলটো এৰি থৈ গৈছিলে আৰু আজিলৈ ভিডিঅ'টো বাই বাই ইমানতে সামৰিছোঁ বাই বাই